হেল্ল' গাইজ, আজি আমি গৈ আছোঁ বৰ্তমান আমিনগাঁৱৰ অতিৰুদ্ৰ মহাযজ্ঞলৈ। মই আৰু মোৰ বন্ধু কৌশিক, আমি দুয়োটা বৰ্তমান গৈ আছোঁ। আহকচোন, আপোনালোকে চাই লওক কেনেকুৱা লাগে বাৰু। আহিয়ে প্ৰথম দেখিলোঁ এইটো ডাঙৰ শিৱলিংগ। ৱাও, কি ডাঙৰ। তাৰপিছত লাহে লাহে আমি ভিতৰলৈ গ'লোঁ। বৰ্তমান আহি ভিতৰত দেখিলোঁ বৰ্তমান হোম শেষেই হ'ল আৰু আহি ফাৰ্ষ্ট আমি ইয়াতে দেখিলোঁ আমাৰ কলেজৰ মৃন্ময় ছাৰক। তাৰপিছত আমি বাহিৰলৈ আহিলোঁ এইফালে। ইয়াৰ ভিতৰৰ দৃশ্য কি ধুনীয়া, কিন্তু আমি যাওঁতে লেট হৈ গ'ল অলপমান, চ' ভালকৈ আমি দেখাই নাপালোঁ। তাৰপিছত আমি বাহিৰত আহি দেখিলোঁ এটা মস্ত ডাঙৰ একদম শিৱ এইটো। তাৰপিছত দেখিলোঁ এটা ষাঁড় গৰু। বস্তুটো প্লাষ্টিক আছিল নেকি চোৱাই নহ'ল। তাৰপিছত শিৱলিংগৰ ওচৰত যে অলপমান ফটো চটো উঠিলোঁ আৰু তাৰপিছত ভাবিলোঁ ঘৰতে যাওঁ, বেছি দীঘল নকৰোঁ আৰু কাৰণ শেষ হৈছেই তাত থাকি এতিয়া আৰু কি, সেইকাৰণে ভাবিলোঁ সোনকালে গুচি আহোঁ। তাৰপিছত এইখিনি চাই তাত অলপ ফটো চটো উঠি গুচি আহিলোঁ।